নমস্কাৰ, মোৰ অন্যটি ভিডিঅ'লৈ আজি নাৰিকলৰ লাড়ু বনাব লৈছোঁ আৰু মইনো কেনেকৈ নাৰিকলৰ লাড়ু বনাওঁ তাকে চাওঁ আহকচোন। নাৰিকলখিনি প্ৰথমে মই সৰু সৰুকৈ কাটি ল'লোঁ আৰু কাটি লোৱাৰ পাছতে মই ধুনীয়াকৈ মিক্সিত পিচি ল'লোঁ আৰু দেখিছেনে নাৰিকলখিনি ইমান ধুনীয়াকৈ মিহি হৈছে। নাৰিকলখিনি মই মিক্সিতে পিচি দিছোঁ, ৰুকনিৰ ব্যৱহাৰ কৰা নাই আৰু মিক্সিত পিছাৰ কাৰণে ইমান ধুনীয়াকৈ মিহি হৈছে দেখিছেনে। নাৰিকলখিনিৰ লগত মই ধুনীয়াকৈ চেনিখিনি মিক্স কৰি ল'লোঁ আৰু ধুনীয়াকৈ মই হাতে মিহলাই লৈছোঁ দুইখিনি। চেনিখিনি পিচিও ল'ব পাৰে আপোনালোকে, মই গোটাকৈ ব্যৱহাৰ কৰিছোঁ নাৰিকলখিনিত। অকল নাৰিকলে নহয়, নাৰিকলখিনিৰ লগত মই চুজিও অলপ দিম আৰু এয়া ইলাচি 3টা লৈ লৈছোঁ চুজিখিনি ভাজোতে দিবলৈ কাৰণে। আৰু এয়া চুজিখিনিও মই ভাজি আছোঁ। চুজিখিনি অলপ গোন্ধ এটা হ'লে 10 মিনিটমান ভাজিব লাগে। গোন্ধটো হোৱাৰ পাছতে নমাই দিব লাগে। মোৰ চুজি ভাজিও হ'ল, এয়া দেখিছেনে। মই চুজিখিনি ভজাৰ পাছত ধুনীয়াকৈ কাঁহী এখনত নমাই ল'লোঁ আৰু এয়া নাৰিকলখিনি এতিয়া ভাজিম। নাৰিকল আৰু চেনিখিনি মিক্স কৰি থৈছিলোঁ যে সেইখিনি মই ভাজিব লৈছোঁ আৰু নাৰিকলখিনিত মই গাখীৰো অলপ এড কৰি দিছোঁ। নাৰিকলখিনি মই 10 মিনিটমান ভাজি লৈছোঁ। ভাজি লোৱাৰ পাছতে অলপ গোন্ধ এটা ওলাব আৰু আঠা আঠা ভাৱ হ'ব। তাৰপিছত মই নমাই দিলোঁ আৰু এয়া দেখিছেনে চুজি আৰু নাৰিকল চেনি মই গোটেইখিনি ধুনীয়াকৈ মিহলাই লৈছোঁ আৰু এতিয়া মই লাডুটো বনাম আৰু আঠা ভাৱ হোৱাৰ পিছত নাৰিকলখিনি যেতিয়া নমাব আৰু লাডুটো ধুনীয়াকৈ চেপটো বহে আৰু এয়া দেখিছেনে মোৰ নাৰিকল লাডু ৰেডি হ'ল। আৰু ভিডিঅ'টো শেষৰলৈকে চাব নাপাহৰিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।